particle Max. নমস্কাৰ বন্ধুসকল যোৰহাট গোলাঘাটৰ পিছত এইবাৰ বঙাইগাঁৱৰ জীয়ৰীয়ে অভিনয় কৰিলে নীলা ছবিত আৰু যুৱতীগৰাকীয়ে নীলা ছবিত অভিনয় কৰাক লৈ সমগ্ৰ বঙাইগাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত আমাৰ ভিউৱাৰসকলে কি মন্তব্য প্ৰকাশ কৰিছে আমি চাওঁ আহক ৰাইজ উজনিক ঠাট্টা মৰাটো মোৰ হজম নহল সেইবাবে বহুত কষ্ট কৰি উলিয়াই দিছো চেনেলটোত গুড নিউজ লিংকটো দিব Welcome Sunny Leone. গুৱাহাটীত শাক-পাচলি বিক্ৰী কৰাতকৈ সহজ উপায় সাহস আছে যদি লিংক দে নহলে মিছামিছি আটা পাৰি নাথাকিব আমি লিংক পালেহে বিশ্বাস কৰিম লিংক দিয়ক ভক্ত মদ খাই পৰি থাকিব বনীসকলে সেক্স ভিডিঅ' কৰিব নামনি ফালে গৈছে আৰু ৰাইজ সকলোৱে ব্লু ফিল্ম চাওক আৰু অসমীয়া জীয়ৰী বোৱাৰীক ধৰা পেলাওক আমাক লিংক লাগে নহলে আত্মহত্যা কৰিম সোনকালে দিয়ক লিংক এই সকলক আমাৰ অসমৰ গৌৰৱ জনি জিন্স দাদাৰ লগত কৰিলে বেছি ভাল লাগিব আপোনালোকে পৰ্ণ সাইটবিলাক খুচৰি ভাল পায় নেকি হে তাৰ পৰা বাতৰি খুচৰি আনে যে সানি লিয়নি গুৱাহাটীত অহাৰ পৰাই ৰাইজৰ মাজত বিপুল উৎসাহ বাঢ়ি যাব ধৰিছে অসমৰ যুৱতী কিমান সঁচা হ'ব পাৰে যদি সঁচা হয় লিংকটো দিয়ক নহলে ফালতু বাতৰি বুলি জানিম আমি कहाँ से आते हैं